বন্ধু চিনিব পাৰি পৰীক্ষা হলত আৰু পৰিয়াল চিনিব পাৰি ৰিজাল্টৰ পিছত আগতে বৰষুণৰ বতৰত মইনা নুঠে মটৰত আৰু এতিয়া বৰষুণৰ বতৰত নেটৱৰ্ক নাথাকে মোবাইলত ৰিচাৰ্জ শেষ হোৱাৰ 5 দিন আগৰ পৰাই জিঅ'ই এনেকৈ মেছেজ ফোন কৰিবলৈ ধৰে যেন মই সময়ত ৰিচাৰ্জ নকৰিলে কোম্পানী ডুবি যাব You never made that noise. মানুহে যদি মানুহ জন্ম নিদি কণী পাৰিলে হয় তেতিয়া ক'লে হয় ৰবা দেই এতিয়া মোৰ উমনিত বহিব সময় হৈছে মিছা কথা কৈ শৰীফ হোৱাতকৈ সঁচা কথা কৈ হাৰামি হোৱাই ভাল মজা মই জীৱনৰ সেইটো অৱস্থাত আছো যদি মোৰ মানি বেগটো হেৰাই যায় হেৰাই পোৱাটোহে বেয়া লাগিব Oh no! এইখন অসম হয় ভাই ইয়াত কাৰেণ্ট থাকে কম আৰু বিল আহে বেছি দায়িত্ব কি মোক শিকাব নালাগে আম্বানিয়ে দিয়া 1.5 GB ডাটা শেষ কৰি খোৱা বিধৰ পানী মই Oh, no, 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 no. মানুহৰ অৱস্থা এতিয়া এন্দুৰ নিগনিৰ দৰে হৈছে খোৱা বস্তু অনা আৰু গাঁতত সোমাই থকা ডাক্তৰে কৈছে দিনটোত মাত্ৰ এগিলাচ খাবলৈ Oh no. বিয়াৰ আগত কৈছিলা নহয় তোমাৰ কাৰণে সকলো কৰিব পাৰো এতিয়া মোৰ কেলা বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক Subscribe right here.